হে মোৰ ঘৰৰ সন্মুখত লাবুবু পুতলা কোনে ৰাখিলে? ৱাও, কিমান ধুনীয়া লাবুবু পুতলা, এইটোতো মই মোৰ ঘৰত ৰাখিম। অই ল'ৰা, এই গৰমখনত তই বাহিৰত কি মোৰটো কৰি আছ? বল ভিতৰলৈ বল। লগৰ খোপা চাই দিব নালাগে, গৰম বন্ধ হ'ল বুলি আৰু লগৰ খোপাকে দেখি থাকিবি নেকি অকল? লগৰ খোপাই চাগে পঢ়ি আছে, হোমৱৰ্ক কৰিছে আৰু তই এনেই জিটিঙালি কোবাই আছ। এই দেউতা, তুমি মোৰটো খাই দিয়া কিন্তু দেই। তুমি জানা না এইটো লাবুবু পুতলা দেখিছা না? তললৈ চোৱা, গছকি নিদিবা আকৌ। সেইটো পুতলা ন বহুত ধুনীয়া, এইটো ডুবাইত থাকে, বহুত ধুনীয়া জানা না এইটো লাবুবু পুতলা। এইটো পুতলা মই মোৰ ঘৰত ৰাখিম, কোনোবাই মোৰ ঘৰৰ সন্মুখত ৰাখি থৈ গৈছে, পেলাই থৈ গৈছে চাগে, মইতো উঠাই লৈ যাম। অই, পুতলাটো নাৰাখিবি বুলি কৈছোঁ নহয়, নাৰাখিবি। এইবোৰ পুতলা কালাজাদু কৰা মানুহে থৈ যায়, জানো না? এইবোৰ পুতলা বেয়া হয়। আৰু এইবোৰ ক'ৰ পুতলা আনিছ? বৰ দাঁতকেইটা ৰিঙিয়াই থকা পুতলা, চি কথা। এইবোৰ ক'ৰ পুতলা, ফাল্টু পুতলা আনিছ? গছকি মই ফালি পেলাম আকৌ পুতলাটো, চুবলৈকো ভয় দিছে নহয়। তই একদম নুসুমাবি ঘৰত, নহ'লে তোকো উলিয়াই দিম মই ঘৰৰ পৰা। দেউতা, তুমি বেছি কথা নক'বা দেই। মানে ঘৰলৈ তোমালোকে যেনেকৈ হাতলৈ অহা লক্ষ্মী ঘূৰাই পঠিয়াব নোৱাৰা, তেনেকৈ ময়ো ঘৰলৈ আহা পুতলা মই তেনেকৈ পঠিয়াই দিব নোৱাৰোঁ। মই নোৱাৰোঁ বুলি কৈছোঁ, নোৱাৰোঁ। অই, মতা ল'ৰাই পুতলা খেলে নিয়? তোৰ মগজত সেইটোও নাই নেকি? মতা ল'ৰাই পুতলা খেলে নে কি খেলে? লাবুবু পুতলা খেলে নে কি পুতলা খেলে? মতা ল'ৰাই গাড়ী চাড়ীহে খেলে? ইমান গাল খেলনা থকাৰ পিছতো লোকে দি থৈ যোৱা পুতলা কাৰণে ইমান কেলে একাল বাৰু? তোৰ ল'ৰাচোন কচোন। মই নাজানো, মোৰ একাল আছে যেতিয়া একাল আছে আৰু। জন্মাৰ জাতকাল, এইবোৰক একো কৰিও লাভ নাই। তই এইবোৰ পুতলাৰ মাজত বৰ খং উঠে দেই। একদম এইবোৰ জখনি পুতলা ক'ৰ পৰানো আহিছে? আনিলে আনি থাক, কিন্তু মোৰ ৰুমত নোসোমাবি। মোৰ ৰুমত এইবোৰ কলা যাদু চাই নোসোমাবি। তোৰ নিজৰ ৰুমত ৰাখিবি এইবোৰ। দেউতা গ'লগৈ, এতিয়াতো ময়ে ল'ম পুতলাটো। এনেও দেউতাটোৱে মানে নাই, মই কি কৰিম? সেইকাৰণে এতিয়া নিজৰ ৰুমতে থ'ম। মোৰ মৰমৰ লাবুবু পুতলা, পটককৈ মই মুতি আহোঁগৈ, ৰ'বাচোন দেই। তুমি বিচনা ওপৰতে থাকা, দেখিছা নহয় কিমান খেলনা বস্তু আছে, তোমাকো তাৰ ভিতৰতে থৈ দিম দেই। আৰু তোমাক মই সদায় মৰমত ৰাখিম, তুমি মোৰ লগত সদায় থাকিবা দেই। ইমান ভাল লাগে, তোমাক মোৰ কিনিব ইমান মন আছিলে। দেউতাই মানে মোক কিনি দিয়ে নাই, মোৰ পকেট মানি মই গোটাইছিলোঁহে তোমাক কিনিবলৈ। তুমি মোৰ মুখলৈ গুচিয়ে আহিলা, মোৰ ইমান ভাল লাগিছে তোমাক দেখি মেলি। তোমাক যে মই ক'ত নথম হৈছে, মই পটককৈ পেচাব কৰি আহোঁগৈচোন দেই। তুমি চিন্তা নকৰিবা, মই পটককৈ আহি যাম। পুতলাটোক যে এৰি থৈ যাবলৈকে মন যোৱা নাই, কিন্তু কেনেকৈ নোযোৱাকৈ থাকোঁ? এতিয়াতো মুতিবও লাগিছে, নহ'লেতো মোৰ পেচাব অসুখ হৈ মৰিম। মোৰ মৰমৰ লাবুবু পুতলা, তুমি ক'লে গ'লা আকৌ? মই তোমাক ইয়াতে থৈ গৈছিলোঁ। তুমি দেখোন তল পালাগৈ গম বুলি। কেনেকৈ গ'লা আকৌ তললৈ? পৰি গ'লা নেকি? পৰিলা আকৌ। হ'ব দিয়া আৰু কেতিয়াবা পৰিও যাব পাৰা, একো নহয় দিয়া। মই মুতি আহিলোঁগৈ দেই, এতিয়া তোমাৰ লগত সদায় থাকিম। ৰখি চাই আকৌ, মই লাবুবু পুতলা এটা পালোঁ। ভাল কথা আকৌ, ক'ৰ পৰা পালি? মোৰ ঘৰৰ গেটৰ সন্মুখত পুতলাটো এৰি থৈ গৈছিলে। দৰ্জাখন ঢকিয়াই আছিলে, কোনোবা মানুহে চাগে এৰি থৈ গুচি গ'ল। এবাৰ মই লৈ ল'লোঁ, সেইকাৰণে ভাল লাগিছে ন? পুতুকণ, মই কিন্তু সঁচাটো ক'বলৈ গ'লে একেবাৰে ভাল পোৱা নাই। কাৰণ জানানে, এইটো পুতলা স্থাপিত হয় বাৰু, কিনিম বাৰু, সেইটো মই বেয়া পোৱা নাই। কিন্তু যদি তোৰ মুখৰ আগত কোনোবাই ঘৰৰ মুখৰ আগত ৰাখি থৈ গৈছে, তো এইটো কিন্তু বেয়া হ'ল দেই। এই পুতলাটো ত'তে থৈ নাজানো, কিন্তু ক'ৰবাত থৈ দেগে যা। ই হেনো এবাৰ লগ ল'লে ঘৰত এৰে হেনো। মই ভবা নাছিলোঁ নিজৰ বেষ্ট ফ্ৰেণ্ডেই যে মোক ইমান বেয়াকৈ কথা শুনাব বুলি। চালা, তই মোৰ বেষ্ট ফ্ৰেণ্ড নহয় বুলি মোক কি কথা কৈছ হা? তই মোক ক'বহে লাগিছিলে, বা তোক যদি এদিনৰ কাৰণে লাগে বা যেইদিনৰ কাৰণে লাগে মই দি পঠিয়ালোহেঁতেন নহয়। তই নাই এনেকৈ ক'ব লাগে ন? মোক এদিন নহয় 100 দিনৰ কাৰণে দিলেও মোক নালাগে। কিন্তু তোক মই এটা সঁচা কথা ক'বলৈ গ'লে, এইটো শ্ৰাপিত পুতলা হয়। তোৰ ঘৰৰ আগত কোনে এৰি থৈ যাব বা কচোন? আৰু দৰ্জাখন ঢকিয়াই কোনে ইমান স্পীডত পলাব বাৰু কচোন? তই মগজত শেকতো তোলা নাই বাৰু। তোৰ ইমান যদি মোৰ ওপৰত খং উঠিছে, নালাগে মোৰ বেষ্ট ফ্ৰেণ্ডে পাতিব নালাগে যে মই বেষ্ট ফ্ৰেণ্ড এৰি দিম। কিন্তু তই সঁচা ক'বলৈ গ'লে এই পুতলাটোক ক'ৰবাত পেলাই থৈ আহিবি। চাবিচোন এদিন তই বাহিৰত ৰাখি দিবি, নিজে পুতলাটোৰ ভিতৰত সোমাই আহিব। হ'ব দে, মই কাইলৈ চাম নহয় পুতলাটো নিজে সোমাই আহেনে নাহে। তোক এচৰ মাৰিম তই যদি মোক এনেই কৈছ। বেষ্ট ফ্ৰেণ্ডো ভাঙি দিম। মোক মাৰি পেলালেও মাৰি পেলাবি, কাটি পেলালেও কাটি পেলাবি। কিন্তু ই যে এতিয়া তোৰ ঘৰ এৰিব, মই নকওঁৱেই সেই বুলি। কাৰণ ই নেৰেই তোৰ ঘৰ এতিয়া। ই ভূত লাগিলে যে লাগিলেই আৰু।